প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম শতবাৰ্ষিকী স্মাৰক বক্তৃতা অনুষ্ঠান। ওৰাঙৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্নাতক মহাবিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ উদ্যোগত মঙলবাৰে লোকসংস্কৃতিৰ সাধক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম শতবাৰ্ষিকী স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সচিব তথা লোক সংস্কৃতিবিদ প্ৰবীণ চন্দ্ৰ দাসৰ উপৰিও গুৱাহাটী ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ৰভাচৰণ ৰাভা উপস্থিত থাকে। উক্ত অনুষ্ঠানটি বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যাপক অধ্যাপিকাৰ উপস্থিতিত সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীতটিৰ পৰিৱেশনেৰে অন্ত পৰে। ওৰাঙৰ পৰা যতীন ডেকা, আসাম নিউজ এনি টাইম।